হাতে বেজে উঠেছে আলোকমঞ্জিত ধরণীর বহিরাকাশে। হাতীত উঠি ধাৰালৈ আহিব মা দুৰ্গা। এইবাৰ শাৰদীয় নৱৰাত্ৰি হ'ব বিশেষ ফলপ্ৰসূ। মা দুৰ্গাৰ গজে আগমনৰ সংকেত কি পৃথিৱীবাসীলৈ। ২৬ ছেপ্টেম্বৰ ২০২২ বৰ্ষৰ শক্তি আৰাধনাৰ পৰ্ব অৰ্থাৎ শাৰদীয় নৱৰাত্ৰি আৰম্ভ হ'ব। শাৰদীয় নৱৰাত্ৰি মা দুৰ্গাৰ ৯ স্বৰূপৰ পূজা আৰাধনা কৰা হয়। প্ৰতিবৰ্ষ মা দুৰ্গা বিভিন্ন বাহনত উঠি ধৰালৈ আগমন কৰে। মাৰ এই বাহনসমূহে পৃথিৱীবাসীলৈ কঢ়িয়াই আনে কিছু বাৰ্তা। পঞ্জিকা অনুসৰি এইবাৰ নৱৰাত্ৰি পূজা হ'ব বিশেষ ফলপ্ৰসূ। এইবাৰ নৱৰাত্ৰি পূজা আৰম্ভ হ'ব সোমবাৰৰ দিনটোত, অৰ্থাৎ সোমবাৰৰ দিনটো শুভ বুলি গণ্য কৰা হয়। ২০২২ বৰ্ষৰ নৱৰাত্ৰি সোমবাৰৰ দিনটোত অৰ্থাৎ মা দুৰ্গাৰ গজে আগমনৰ বাবে বহুত ফলপ্ৰসূ বুলিব পাৰি। মা দুৰ্গা হাতীৰ দ্বাৰা ধাৰালৈ আগমন হোৱাৰ বাবে সৰ্বত্ৰে সুখ শান্তি আৰু ধন সোণৰ আগমন বুলিব পাৰি। ইয়াৰোপৰি পৃথিৱীত শান্তি আৰু পবিত্ৰতাই বিৰাজ কৰিব। সমগ্ৰ ভাৰতবৰ্ষৰ বাবে আহিবলগীয়া নৱৰাত্ৰি হ'ব বহুত ফলপ্ৰসূ। প্ৰতিবৰ্ষত মা দুৰ্গা ধৰালৈ আহে বিভিন্ন বাহনত। কোৱা হয় শাৰদীয় নৱৰাত্ৰি মা দুৰ্গা যি বাহনত উঠি ধৰালৈ আগমন কৰে তাত থাকে কিছু বিশেষত্ব। যিহেতু বাঘক মা দুৰ্গাৰ বাহন বুলি পৃথিৱীবাসীয়ে জ্ঞাত, তেন্তে শাৰদীয় নৱৰাত্ৰি মা দুৰ্গা বিভিন্ন বাহনৰ দ্বাৰা পৃথিৱীলৈ কিয় আগমন কৰে এই প্ৰশ্ন হয় সাধাৰণ জনতাৰ মাজত। মান্যতা অনুসৰি দেৱী মা কি বাহনৰ দ্বাৰা পৃথিৱীলৈ আহে তাত আছে কিছু মহত্ব। ভগৱতী পুৰাণৰ অনুসৰি দেৱী মা যি বাহনৰ দ্বাৰা পৃথিৱীলৈ আগমন হয় সেয়া ভৱিষ্যতৰ ঘটনাসমূহৰ সংকেত জানিব পাৰি। মান্যতা অনুসৰি নৱৰাত্ৰি আৰম্ভণি দেওবাৰ বা সোমবাৰে হ'লে মা দুৰ্গা বাহন হয় হাতী। শনিবাৰ বা মংগলবাৰে ঘটকৰ স্থাপন হ'লে মা দুৰ্গা ঘোঁৰাত উঠি ধৰালৈ আহে। বৃহস্পতিবাৰ বা শুকুৰবাৰে নৱৰাত্ৰি আৰম্ভ হ'লে মা দুৰ্গা আগমন হয় তোলাত। সেইদৰে বুধবাৰৰ দিনটোত মা দুৰ্গাৰ পৃথিৱীলৈ আগমন হ'লে মা দুৰ্গাৰ বাহন হয় নৌকা। ২০২২ বৰ্ষত মা দুৰ্গাৰ নৱৰাত্ৰি অৰ্থাৎ সোমবাৰৰ দিনটোত আৰম্ভ হোৱাৰ বাবে মাৰ বাহন হ'ল হাতী। দেৱী দুৰ্গাৰ আগমনৰ অৰ্থ হৈছে সুখ শান্তি আৰু সমৃদ্ধি। এই বৰ্ষত সকলোৱে মা দুৰ্গাৰ পূজা বিধি বিধান অনুসৰি পালন কৰিলে লাভ কৰিব ধন সোণ সম্পত্তিৰ লগতে মাৰ আশীৰ্বাদ। পিতৃপক্ষ সমাপ্ত হোৱাৰ পৰা আৰম্ভ হ'ব নৱৰাত্ৰি পূজা। নৱৰাত্ৰি মা দুৰ্গাৰ কৃপা লাভ কৰিবৰ বাবে দুৰ্গা সপ্তমী, বীজ মন্ত্ৰ, দুৰ্গা চালিচা, ভগৱতী পুৰাণ আদিৰ পাঠ কৰিব লাগে। নৱৰাত্ৰি পূজাৰ ঘাট স্থাপন কৰিলে শুভ ফল লাভ কৰিব পাৰি। নৱৰাত্ৰিৰ সঠিক সময়ত ঘাট স্থাপন কৰিলে সুখ শান্তি আৰু মা দুৰ্গাৰ আশীষ লাভ কৰিব পাৰে। নিউজ ডেস্ক ৰিপোৰ্ট, ইকো নৰ্থ ইষ্ট।